লাগে গাইস এইটো সেইটো বাদ আমাৰ নিখিলেও জাম খাই বোলে ভাল লাগছে ইয়াতে এইবাৰ নহ'ব সেইটো নহ'ব ন কথা পাতিব লাগিব আকৌ নতুন কথাটো তল গ'লে হ'বতো নতুনকৈ কথা পাতিব লাগিব তেতিয়াহে খেতি মানে এইকেইদিন এনেকুৱা নেৰানেপেৰা বৰষুণ যাৰ ফলত মানে বৰ্তমান এই অৱস্থা চাওক ৰাইজ এয়া চাওক এই ঘৰৰ এইবিলাক এই ঘৰে মানুহ গোটেই সমান হৈ গৈছে চাওক আপোনালোকক মই আৰু দেখুৱাই আছোঁ বৰ্তমান ইমানখিনি পানী চবফালে পানী 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 যিমান দেখোঁ আপোনালোকক পানী এই গৰু বৰ্তমান ইয়াতে ওখতে থোৱা আছে ইয়াতে কিন্তু কি ক'ব চাৰিওফালে পানী 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 যিমান চাই চাৰিওফালে চব কি পৰিৱেশ কি অৱস্থা হৈ গ'ল এইবিলাক এই গ'লো মমিক কি ক'বি এই মুহূৰ্তত কি কম প্ৰকৃতিক বাধা দিয়া মানে ক্ষমতা কাৰোৰে নাই গতিকে যি হয় আৰু দেখা যাব সময় দেখা যাব ঘৰত পানী উঠছে নিশ্চয় Itu punya mah testimoni. এগুলা আপি 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 চাৰিওফালে আপি আপি ও দেখা দা কে পাইছিন না চাও আমার পুরক দা Wadipura ini mana mas marat besto. Nah mas মাঝে তারা ভালো আছে itu Mr. Kalu আসা হয়ে গেল ও ভাল মাছে আছে দেখুন পুরা ফ্লেভার বড়িয়া দাদা মাছ পাইছে আপনি হয় বড়িয়া কেইসব মানুষ দরকার নাই সব এ সব আপনাদের মুন্ডা মারি দিলা যাও এটা আইজো মাছ দাদা মাছ পাইছেন না আপনি দুটা পাইছোঁ দুইটা মাছ ক'ত আছে আপোনাৰ ইয়াৰে ঘৰত নে পকেটত ঘৰত থৈ আহিলে কোটা হয় বঢ়িয়া এতিয়া কি আহে আমি চাম এই মুণ্ডা নাই 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 তো নাই বর্তমান দিতে পুছি যাবে উপায় নাই আহি যাব আৰু লাগি থাকা কি মাছ এইখন এইটো কি মাছ এইটো আছে আচল মাছ বৰবিলাক আকৌ যদি ভাল লাগিলে এনেকুৱা যদি পানী হৈ থাকে সেইটো কি হ'ব আমাৰ মানে এই বিষয়ে মানে বিৰাট অসুবিধাই হ'ল আৰু বহুত ধান মানে কঠীয়া পাইছিলোঁ 2 মোন 2.5 মোন ধানৰ কঠীয়া গেল তাৰপৰা পানী আমাৰ দেখা দা হাতৰ ঘৰৰো পুৰা পানী উঠছি মানে পুষা চাও ক'ত পুষা দেখা পালি ক'ত পুষা কেঁচে দেখোন পুষা নে কেঁচে ইয়ে আছে গাঁৱৰ চলি আমাৰ পকাই নাই যাম এইটো সব লাগে গাইস এইটো সেইটো বাদ আমাৰ নিখিলেও জাম খাই বোলে ভাল লাগছে ইয়াতে শংকৰ মহাজনে কি কৰি আছে হা এই সৰু যাবি দেই এতে যদি চেন্ডেল পরে কি এইটো কি বুলি কয় এই ৰাইজ আপি 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 আমাৰ ৰাহুলৰো বস্তি পিছফালে পানী উঠছি মানে কি ক'ম আৰু এইটো নৱথাৰীৰ ঘৰ এইটো কিন্তু পানী 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 মানে চাৰিওফালে পানীয়ে আৰু মোটামুটি ক'ব গ'লে গায়তলত পানি উঠছে না নাইবা গায়তলত পানী ক'ত নাই আইছো গায়তলত পানির মা এতে কোন পানি উঠে দেখা গেছে তো এগুলো পানি খেলো তাইছে নাকি না না তোমরা সাথে ইয়া হরি ফটো উঠছি তুমি কি করে সবজি মনে হচ্ছে তো এন্ডে আপাতে তার ইয়ে হচ্ছে মিনারে সাথে খাই দিয়ে
ৰাস্তাই ঘাটে চব পানী। এইবাৰ নহ'ব, সেইটো নহ'ব ন? কথা পাতিব লাগিব আকৌ নতুন। কথাটো তল গ'লে হ'বতো নতুনকৈ কথা পাতিব লাগিব, তেতিয়াহে খেতি হ'ব। ৰাইজ আপোনালোকে দেখাই পালাক এই পানী আমি আৰু কি দেখাম আৰু এইটো প্ৰণৱ দা খেতি কি হ'ব দেখা এবাৰ দেখা খেতি কি হ'ব এবাৰ বঢ়িয়া হ'ব ক'বাই নালাগে ক'বই নালাগে নেকি নিখিল ভাই আমাৰ গুণ্ডা দত গুণ্ডা নকওঁ আৰু বাকীখিনি তে আমি বাই বাই পানীৰ পৰা আৰম্ভ হৈছিলোঁ যাতে পানীৰ পৰা শেষ কৰি দিওঁ পানীৰ মানুহ গতিকে পানীৰে মানুহ যিহেতু আমি গতিকে ভিডিঅ'টো চাই কি কৰিব লাগিব লাষ্টত? ভিডিঅ'টো চাই পেলাই লাষ্টত কি কৰিব লাগিব? কি কৰিব লাগিব? লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবনে? আপুনি কৰিবনে? অঁ কৰিম বাই বাই Bye bye!